নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ভিডিঅ' দিব পৰা নাছিলোঁ, মানে গাটো অকণমান বেয়া আছিলে, সেইকাৰণে ভিডিঅ' মানে বনাব পৰা নাই, ওলাই আহিব পৰা নাই। গতিকে আজি অকণমান ভাল পাইছোঁ, ওলাই আহিছোঁ। তাকো পানী নিবলৈ আহিছোঁ। পানী মানে ইয়াত ঝৰ্ণা পানীয়ে খোৱা হয়, তেনেকৈ লৈ আহিছোঁ। আৰু তাৰপাছত কাইলৈ ঘৰত যাম। ৰাতিপুৱাই মানে 10:30 মানত ট্ৰেইন আছে। পুৱা আমি যাম ভাবিলোঁ। ইণ্ট্ৰ'টো আজি দি থওঁ, কালি সময় পাম নে নাপাম ঠিক নাই। সোনকালে উঠি গা পা ধুব লাগিব, যাব লাগিব। বাকী টিকেট কাটি থৈছোঁ, মোবাইলতে আছে, ডাউনলোড কৰাই নাই পিছে। টিকেট পূৰা কাটি থৈছোঁ। কালি যাম ট্ৰেইনত, আপোনালোকক দেখাম, চাই থাকিব ভিডিঅ'টো। গুড মৰ্ণিং গাইজ। বৰ্তমান উঠিলোঁ, এতিয়া বাজিছে 7:10। উঠিছোঁ বৰ্তমান, ভাত পাতি দিলোঁ। এতিয়া গা পা ধুই বিন্দাছ 8টামান বজাত ওলাই যাম। চাই থাকিব ভিডিঅ'টো, ক'ত কেনেকৈ যাওঁ চাই থাকিব। আৰু ধুনীয়াকৈ ৰুমৰ পৰা ওলাই আহিছোঁ বিন্দাছ। ৰ'দ দিছে বহুত, তথাপি চুৱেটাৰ এটা পিন্ধি লৈছোঁ, ঠাণ্ডা লাগিব বুলি। চাওক কিমান ধুনীয়া কুঁৱলী পৰিয়ে আছে, ধুনীয়া ধুনীয়া কুঁৱলী। ওলাইছোঁ, চাই থাকিব ভিডিঅ'টো। ৰাস্তা ক'ত ওলাই ঠিক নাই। আমি দুজন বৰ্তমান বজাৰ পাই গ'লোঁ। আকৌ বেলেগ ফাইনেলি পাই গ'লোঁ পাহাৰৰ অকোৱা পকা ৰাস্তাই উঠা নমা কৰি ঘূৰি পকি পাই গ'লি নিউ হাফলং ষ্টেচন। বাকী ট্ৰেইন অহা নাই আৰু এঘণ্টামান বাকী আছে। অলপ
যে 2:25 হৈছে, 2:25 মৰিয়নিত পাই গ'লোহি। মৰিয়নি ৰাতি ভিডিঅ' বনোৱা নহ'ল আৰু ট্ৰেইনত উঠাৰ পৰা ভাগৰ লাগিলে শুই গ'লোঁ। এতিয়া মৰিয়নি পাই গ'লোহি। আমগুৰিত নামিব লাগিব আৰু এটা ষ্টেচন আছে বিন্দাছ। পোহৰ হ'লে ঘৰলৈ যাম, চাই থাকিব ভিডিঅ'। এয়া মা আৰু বৌমায়ে আমাৰ বিহুৰ কাৰণে পিঠা খুন্দি আছে। আজি পিঠা বনাব। ঘৰ পাই গ'লোহি এতিয়া নহয়, মই ৰাতিপুৱাই পালোহি। আহি ভাগৰ লাগিলে শুই গ'লোঁ, চুলি কাটি আহিলোঁ বিন্দাছ। এতিয়া আহিছোঁ ওলাই পিনি, এনেই সৰুকৈ মোৰ গাঁওখন এখন ভালকৈ এদিন দেখুৱাম, কিন্তু আজি এতিয়া নেদেখোঁ আৰু। পালোহি ৰাতিপুৱা। বাকী ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ মন্তব্যবোৰ। ধন্যবাদ।